মণিপুৰী ৰেপাৰ আছে, মণিপুৰী ৰেপাৰ আছে, ইয়াত কুকি চল আছে, কুকি চল, এয়া মিজু চল, বেম্বো মেট, ৱাও সৰু সৰু এইবিলাক চব বাঁহ হয়, এইটো বাঁহৰ বেগ, ইমান ধুনীয়া। এইটো কিমান দাম? নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অন্য যাত্ৰাৰ আজি এটি নতুন ভিডিঅ'লৈ। আৰু আপোনালোকক মই আজি দেখাম এখন ব্যক্তিক্ৰম গাড়ী, মানে যিখন গাড়ীত মানে আপোনাৰ নৰ্থ ইষ্টৰ বিভিন্ন জেগাত ঘূৰি ফুৰে আৰু বিভিন্ন কালচাৰৰ ওপৰত ডিপেণ্ড কৰি পেলাই তেখেতলোকে নিজৰ মানে উৎপাদিত সামগ্ৰী তেখেতলোকে বিক্ৰী কৰে, বিক্ৰীয়ে হয়। আৰু লগত এজন আছে, দাদা ইয়াৰে লগত খুব জড়িত হয়। একচুৱেলি এখন আপোনাৰ এখন স্কিম হয়, এখন আঁচনি হয়, মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্ট ৰিজনৰ। এই স্কিমখনৰ নাম হৈছে পূৰ্বশ্ৰী অন হুইলছ। ইয়াত লিখা আছে পূৰ্বশ্ৰী অন হুইলছ লিখা আছে। তাৰমানে ইয়াত নৰ্থ ইষ্টৰ যে 8খন ৰাজ্য আছে, 7খনি এক হয় ছিকিম, 8খন ৰাজ্যৰ যোনখিনি শিপিনী কাৰিকৰ আছে, থলুৱা শিপিনী কাৰিকৰ, হাতে বোৱা বস্তুখিনি আমি ইয়াত ডিছপ্লে কৰোঁ। আৰু যোনটো চেল হয় সেই পইচাখিনি যোনে বনাইছে সিহঁতে পাই যায়, সিহঁতে পইচাটো পাই যায়। আমি আপোনাক চৰকাৰী এমপ্লয়ী, আপোনালোকে গভৰ্ণমেণ্টৰ হয়। দাদাহঁতেই মানে আচলতে এটা চাকৰিহে কৰি আছে, আমি এটা সহায় কৰি আছে। এই আমাক এই স্কিমটোৰ কাৰণে আমাক ফিল্ডত লগাই ৰাখিছে। আৰু আপোনালোকে ইয়াৰ পিছত ক'ত যাব? ইয়াৰ পিছত আকৌ এইটো গভৰ্ণমেণ্টে ডিচাইড কৰিব ক'ত যাম আমি। সেইটো আপোনালোকে নিজে কৰিব নোৱাৰে। আমি আপোনাৰ ডোনাৰ মিনিষ্ট্ৰীৰ হেডকোৱাৰ্টাৰ এমপ্লয়ী গভৰ্ণমেণ্টৰ। আপোনালোকক য'লৈ পঠাই তালৈহে যাব পাৰিব। ট্ৰেডিশ্যনেল আইটেম এইবিলাক চব। আৰু এইবিলাকৰ প্ৰাইচবিলাক কেনেকৈ বেলেগ আছে, বেলেগ ধৰণৰ প্ৰত্যেকটো বস্তু। মণিপুৰী ৰেপাৰ আছে, মণিপুৰী ৰেপাৰ আছে, ইয়াত কুকি চল আছে, কুকি চল, এয়া মিজু চল, এয়া কাৰ্বি চল, চব বেলেগ তাৰমানে চব বেলেগ আৰু চব নাগাৰ বেলেগ ট্ৰাইবৰ আছে। এইবিলাক নাগাৰ চব, এইবিলাক চব নাগাৰ হয়। মানে এয়া কোচ ৰাজবংশী গামোচা, এয়া চব কোচ ৰাজবংশী গামোচা, এয়া বড়ো গামোচা, এয়া মণিপুৰী গামোচা, ইয়াত এইটো চাব পাৰে। এইটো আপোনাৰ নাগালেণ্ডৰ ৰেপাৰ হয়। এইটো হ'ল আপোনাৰ ৰিগমাই কমিউনিটিৰ হয়, ত্ৰিপুৰাৰ। এইটো ৰিগমাই, এইটো আছে দেৱ বাৰ্মা কমিউনিটিৰ। এইটো নাগালেণ্ডৰ গাউন হয়, আৰু নাগালেণ্ডৰ গাউন হয়। মানে আল্টিমেট কোৱালিটি হয় বস্তুবিলাক। আৰু দেখিব আপোনালোকে অকল কাপোৰেই নহয়, কাপোৰৰ লগত দাদা দি আৰু হেণ্ডিক্ৰাফ্টছৰ বস্তু আছে। এখন কি বুলি কয়? বেটৰ কেইন ট্ৰে হয়, বেটৰ ট্ৰে। আৰু এইখন আপোনাৰ বাঁহৰ ট্ৰে হয়, এইবিলাক কাপ বনাইছে বাঁহৰ। এইখন মেট হয়, বেম্বো মেট ত্ৰিপুৰাৰ হয়। এখন বেম্বো মেট নেকি? বেম্বো মেট, ৱাও। ইয়াত মানে সূতা দি গাঁঠি দিছে ন? সূতাৰে বাঁহটো গাঁঠা হৈছে, কিন্তু ইয়াত বাঁহ আছে ভিতৰত। এইবিলাক সৰু এইবিলাক চব বাঁহ হয়, ৱাও। দেখিছে বাঁহে মানে বহুত কিবা কৰিব পাৰি। এইটো বাঁহৰ বেগ, ইমান ধুনীয়া। এইটো কিমান দাম? এইটো হ'ল আপোনাৰ 465 টকা। 465 টকা চাওক। আৰু বাঁহৰ বেটৰ এইবিলাক সামগ্ৰী। এইটো কি বুলি কয়? লাইট হেংগিং লাইট। বাল্বটো লগাই দিলে লাইটটো এনেকৈ যাব। ইয়াৰ ভিতৰৰ পৰা যিটো গ্লেজিং আহিব না, বাল্ব লগাই দিলে সেইটো মানে পোহৰ ফ'কাছটো বৰ বেলেগ ধৰণে হ'ব। আৰু এইটো ফুলদানি হয় নেকি? এইটো ফুলদানি, বেটৰ ফুলদানি। আৰু এইটো প্ৰাইচ হ'ল আপোনাৰ 900 টকা বেটৰ। এক নম্বৰ। এইবিলাক কি হয়? য়োগা মেট হয়, পানী মেটেকাৰ। পানী মেটেকা মানে কি বস্তু? আচৰিত কথা। মানে ভাবি চাওক আপোনালোকে, পুখুৰীত যিটো মেটেকা হয়, এই মেটেকাটোৱে এইটো মানে শুকুৱাই বনাইছে। এইটো মেটেকাটো মানে এইটো পূৰা ড্ৰাই কৰি দিয়া হৈছে বস্তু, ড্ৰাই কৰি বনোৱা হৈছে। আৰু ইয়াক মানে কি জোৰা দিব লাগিব নহয়? জোৰাটো ট্ৰিটমেণ্ট কৰা হৈছে, কৰি বনোৱা হৈছে। এইখন য়োগা মেট। বহলটো 2.5 আৰু দীঘলটো 6। ৱাও, চব একদম মানে এইখন মানে আপোনাৰ প্লাষ্টিক এখন যেনেকৈ আপোনালোকে আনে ৰাবাৰ এখন, সেইখন মানে যিমান দিন লাষ্টিং কৰিব, এখন হয়তো মানে অজৰমৰ হৈ যাব, মানে বহুত দিন লাষ্টিং কৰিব। মানে যিহেতু বস্তুটো ড্ৰাই হয়, খালি ইয়াক তিয়াব মেলিব নালাগিব চাগে। এইবিলাকো তেনেকুৱাই চাগে, একেই হয় এইবিলাক। আৰু খুব ভাল লাগিলে আহি পেলাই, বৰ ধুনীয়া বস্তু দেখিলোঁ। আৰু এইখন গাড়ী আপোনালোকে ক'ৰবাত দেখিলে গম পাব যে পূৰ্বশ্ৰী অন হুইলছ এই আঁচনিখনৰ নাম আচলতে। আৰু এইখনৰ ভিতৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম। আৰু বেগ চেগ বহুত কিবাকিবি আছে এইবিলাক। আৰু ধুনীয়া সামগ্ৰী। এইটো ছিকিমৰ বেগ বুলি কৈছে। এইটো ছিকিমৰ বেগ। আৰু এইবিলাক চব আমাৰ এইখন মেখেলা চাদৰ হয়। এইবিলাক পাইজামা, কুৰ্তা, আৰু আপোনালোকে দেখিব গামোচা চব, ৱাছকোট চব আপোনাৰ ইমান ধুনীয়া সৰু ল'ৰা। আৰু ইয়াৰ ৰেট কিমান? 615 টকা। আৰু গোটেই পূৰা গামোচাৰে দি বনাইছে, গতিকে ভাবি চাওক আপোনালোকে। আৰু প্ৰত্যেকটো জনগোষ্ঠীয় মানে সাজপাৰৰ পৰা আদি কৰি চব পোৱা যাব। বিশেষকৈ আমাৰ বাইদেউসকলৰ কাৰণে, বৌসকলৰ কাৰণে এইবিলাক মেখেলা চাদৰ ধুনীয়াকৈ ৰাখিছে। এইবিলাক
আৰু এইফালেও খুব ধুনীয়াকৈ ৰখা হৈছে কেঁচা পাতৰ মেখেলা চাদৰ আছে টচৰ মেখেলা শাৰী টচৰ কেঁচা পাতৰ আপোনাৰ কেঁচা পাত এইখিনি কেঁচা পাত টচৰ এইখিনি টচপাত টচ মুগা টচপাত এইবিলাক কেনেকৈ দাম চাওক ইয়াত লিখা আছে এইটোৰ দাম আপোনাৰ 10,500 এইটো টচৰ মেখেলা চাদৰ টচৰ হয় পিয়ৰ টচ পিয়'ৰ টচ এইটো চাওক প্ৰাইচ 10,500 থাকিব ইয়াত পূৰ্বশ্ৰী অন হুইলছ এনেকৈ লিখা থাকিব আৰু আগফালৰ পৰা যদি গাড়ীখন আপোনালোকে দেখা পায় এনেকৈ লিখা থাকিব এটা ছাইড বেলেগ এই ছাইডটো বন্ধ থাকে সিটো ছাইড খোলা থাকে গতিকে গাড়ীখন পথালিকৈ লগাই দিছে আৰু ইয়াত খুব ধুনীয়াকৈ চব লিখা আছে ইয়াত পূৰ্বশ্ৰী অন হুইলছ আপোনালোকে সকলোখিনি উপলব্ধ তাতে হ'ব ডেছক্ৰিপশ্যনত গৈ পিনি পাবগৈ আৰু দাদাক মোৰ ফালৰ পৰা শেষত বহুত বহুত ধন্যবাদ আৰু আগলৈ লগ পাম নিশ্চয় একদম বাহিৰে বাহিৰে আহি পিনি দাদাহঁতৰ ঘৰ পাই গ'লোহি নিশ্চয় গাহৰি মাংস মানে মই বনাম এইখিনি কিমান আছে কিমান আনিলেও এইখিনি 1 কেজিমান ইমান ঢেৰ হ'ব নেকি মাংস আধা কেজি মাংস লৈ চাওক আৰু সেইজন হ'ল এইজন বুবু তো দাদাই লৈ আহিলে গাহৰি মাংস আধা কেজি বনাম ফটাফট খাওঁ মানে ডিউটি আছেতো আৰু ই বোলে সিহঁতি বোলে মোৰ বনোৱা মাংস খাবলৈ বিচাৰিছে আজি ৰাস্তাতহে লগ পাই আনিছে আকৌ দেই মোক এফালে মই ৰুমলৈ আহি আছিলোঁ মানে পটককৈ উঠাই লৈ আহিলে আজি পটককৈ লগ পাইছোঁ বহুত দিনৰ পিছততো সেইটো কাৰণে আজি পূৰা কষ্ট কৰিব লাগিব মেহনত কৰিব লাগিব মানে মই খুৱাম বনাই মেলি মই খুৱাম এতিয়া কেমেৰা অকল ধৰাই থ'ম মানে আজি পূৰা কেমেৰামেন বনাই দিম মোৰ লগত যিমান দেৰি থাকে সিমান দেৰি লাগে আগলৈ ভিডিঅ' চাই থাকক গাহৰি মাংস বনোৱা ষ্টাইল দেখাই আছোঁ গাহৰি তেলৰ লগত আজি বনাই খাম এইখিনি মানে তেল দিব নালাগে মানে একদম তেল নিদিয়াকৈ মানে একদম ধুনীয়াকৈ অট'মেটিক তেল ওলাব এইখিনি পৰা এইখিনি পিঁয়াজ কাটি ল'লোঁ আৰু এইফালে মাংস ৰেডি আৰু আদা নহৰু এইফালে গুচাই থোৱা আছে এইফালে খেলেং মেলেং হৈ আছে মানে আমি মানুহকেইটাই খেলেং মেলেং হৈ গ'লোঁ আজি আলু দুটা বেছি নহয় দুটা আলুৱে ধুই লওঁ এইকেইটা কাটি মেলি ধুনীয়াকৈ হিলাই দিছোঁ ইয়াৰ পৰা তেল দেখিছেনে কেনেকৈ তেল ওলাইছে দেখিছেনে ৱাও কি তেল দেখিছে তেল দিবলৈ দৰকাৰ নাই ইয়াৰ পৰাই তেল ওলাব বহুত তেল ওলাই যাব এটা গাহৰি কেতিয়াও আপোনালোকে বনালে ইয়াত তেল নিদিব গাহৰি তেলেৰে বনাব আইটেমটো এতিয়া পিঁয়াজ দি দিম ইয়াত চাওক গাহৰিৰ পৰা ওলোৱা তেল ইমানখিনি ইয়াত মই এতিয়া নিমখ দি দিম এদিনীয়া ঘৰটো আমি গমেই নাপাওঁ বস্তু ক'ত আছে তাতে বহু নাই মালিকটো আকৌ এইজন চাওক মালিক যে আকৌ য'ত ত'ত ঘূৰি ঘূৰি আমাক বনাবলৈ দি পিনে হালধি দিছোঁ মানে আমি আচলতে কাৰিকৰ নহয় তাৰ মছলা দিম অলপ অলপ এইটো কি দিছিলে ধনিয়া পাউডাৰ এইটো জিৰা পাউডাৰ হৈ গ'ল 3 বিধে মছলা দিম এইটো হ'ল মিট মছলা মানে পূৰা লৰাই দিছোঁ এতিয়া এনেকৈ ধুনীয়াকৈ টুকু হৈ গ'ল ফাইনেলি মই আলু মিক্স কৰি দিলোঁ ইয়াত একদম ধুনীয়াকৈ দেখিব পাইছে আপোনালোকে এফালে ভাতৰ চিটি মাৰিলে আৰু এইফালে মাংসখিনি চব কি ধুনীয়া হৈছে চামৰাটো চাওক না কিমান মজা এইটো কাৰিকৰ আমাৰ নতুন কাৰিকৰ চব মুখখন ইয়াৰ মানুহজনী আকৌ দেখাব লাগিব ত'ত কামলৈ আহোঁ বুলি কয় ই য'ত ত'ত গৈ পিনি এই মানুহৰ ঘৰত ভাত বনোৱা কামহে কৰে সি মানে মাংস সিজি গ'ল বছ ধুনীয়া চব আজি একদম এতিয়া মই বনোৱা নহয় ইহে বনাইছে এতিয়া ইহে বনাইছে আকৌ আমাৰ মানে এনেকুৱা হৈ গ'ল এতিয়া অকল এইজনে চোৱা নাই এইজনে লাষ্টত নমাই দিব মই চুলোঁ মই চুলে আপুনি চুলে আদা ৰচুন দিলোঁ মই আপুনি দিলে এই তেতিয়া মানে 3জনে লগ লাগি পিনি বনাইছে মানে মাংসটো মানে এতিয়া খাটা টেষ্ট দিব অকল মই বনোৱা হ'লতো কি হ'ল তুমি ঠিক নাই আপোনাক নিমখটো 3জনে দিয়া নাই দেই মছলা 2জনে দিলে মছলা মই দিয়াৰ পিছত ই আকৌ দিলে 3জনে দিয়া আছে আপুনি দিলে আদা নহৰু দিলে যে আদা নহৰু দিলে নিমখ 3জনে দিলে আকৌ বৰবাদ নিমখ নাই দিয়া নিমখ 3জনে নিদিব আপোনালোকে বনালে 4-5জন যোনে থাকে চবেই লৈ মিলি মিলি বনাব নিমখ খালি যিকোনো এজনে দিব খালি এজনে মোৰ চেনেলে ছাবস্ক্ৰাইব কৰা নাই আজি ছাবস্ক্ৰাইব কৰাই দিছোঁ আৰু এইফালে মোৰ ভিডিঅ' চলি আছে এটা প্ৰকৃতিৰ সৌন্দৰ্য ব্ৰহ্মপুত্ৰ পাৰতে লাগি থকা এটা তামাম গেষ্ট হাউচটো এই ভিডিঅ'টো চাই আছে এখেতে ই চাই থাকক বৰ্তমান আৰু এইফালে দাদাই একদম পূৰা ধুনীয়াকৈ ৰেডিয়ে কৰি দিলে পূৰা ভাত এইফালে চাওক ভাত একদম ধুনীয়াকৈ এইফালে গাহৰি মাংস একদম ধুনীয়াকৈ দিছে 3জনৰ কাৰণে আমাৰ উলিয়াইছে 3জনৰ কাৰণে এইখিনি মাংস বেটা বেটি আহি খাবহি মানে দাদা মানে ছোৱালীজনী আছে সৰু আৰু পোৱালিটা আছে বেটা এটা মাংস আমি বেটা বেটিৰ কাৰণে ৰাখি দিছোঁ হৈ গ'ল দালি এইফালে ৰেডি হৈ আছে তো দালি ল'ম ভাত খাম তাৰপৰা ধুনীয়াকৈ যাম কাৰণ দেখিছে আপোনালোকে চাওক এতিয়া 1টা বাজিবলৈ 5 মিনিট মানে মোৰ ঘৰটো 8 মিনিট ফাৰ্ষ্ট আছে তো 1:45 বুলি ধৰি লৈছোঁ তো ভাতটো খাম আৰু লগে লগে ওলাই পিনি গুচি যাম ইয়াৰ পৰা লগে লগে ভাতটো খাওঁ তাৰপৰা লগে লগে ওলাই গুচি যাওঁ আৰু একদম ধুনীয়াকৈ পূৰা একান্ত মানে মোৰ ভিডিঅ' চাই থকা মানুহটো আজি এইটো আৰু আপোনালোকক মই সকলোকে কওঁ যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ আশীৰ্বাদ মৰম চেনেল সদায় পাম বুলি আশা কৰিলোঁ এনেদৰে সদায় আৰু দেখিছেই মানে কামৰ মাজত অলপ ব্যস্ত হৈ থকাৰ বাবেহে ইমান ভিডিঅ' দিব পৰা নাই তো আগলৈ চেষ্টা কৰিম আৰু হয়তো অলপ দিন মই বেছি ব্যস্ত থাকিম কামত তো তাৰ পিছৰ পৰা মই আপোনালোকৰ আগত কণ্টিনিউ ভিডিঅ' দিবলৈ চেষ্টা কৰিম ডেইলি ব্লগ দিম দাদাৰ লগত পুখুৰীত মাছ ধৰিব আহিম এইটো ভিডিঅ' চাব আপোনালোকে খান্তাত দাদা পুখুৰী এটা আছে
আৰু মাছ একদম পূৰা ওলাই শ'ল মাছ মাগুৰ মাছ তামাম ওলায় মাছ খাওঁ নাখাওঁ পিছৰ কথা কিন্তু ভিডিঅ' আপোনালোকক দেখামেই এইটো কথা দিলোঁ পূৰা মাতিব নাই মোক মাতিম পূৰা মাতিব মই আহিমেই মানে মই মাতিলে তই নাহয় পাক্কা আহিম এবাৰ আমি এটা টাইমত বহুত কষ্ট কৰিলোঁ ন একদম পথাৰে খোজকাঢ়ি গৈ অইলৰ লাইন ছাৰ্ভে কৰি মই এটা পাইপলাইনৰ কোম্পানীতে কাম কৰিছিলোঁ তেতিয়া আৰু তেতিয়া মই ইউটিউব চেনেল ষ্টাৰ্টিং কৰা নাছিলোঁ তো তেতিয়া টিকটক বনাইছিলোঁ কিন্তু ইউটিউবটো মোক কৰা অলপ দেৰি হ'ল আৰু মই বিশেষকৈ আৰু মই আৰু দাদা আমিকেইটা আৰু লগত বন্ধু এটা আছিলে তাৰ নামটো মই ক'ম বাৰু এতিয়া সুনীল বুলি কওঁ তাকো নামটো উত্থাপন কৰিব লাগিব কাৰণে আমি গোটেইকেইটা টিফিন লৈ যাওঁ আমি টিফিন লৈ গৈ এটা সময়ত আমাৰ স্মৃতি তাত জড়িত হৈ আছে বহুত স্মৃতি আছে স্মৃতি আছে আৰু আমি কেনেকৈ আছিলোঁ আমি কাম কৰিছিলোঁ আপোনালোকক মই ফটো এখন দেখাইছোঁ ইয়াত ফটো এখন দেখাইছোঁ ফটোখন চাওক আপোনালোকে আমি মানে একদম শুই পাইপৰ তলত শুই পাইপ স্কেট কৰি আহিছিলোঁ মানে এইটো জাৰ্ণি বেলেগ আছিলে আৰু দাদাই মানে সদায় কিবা এটা বনাই লৈ যাব ঘৰৰ পৰা আচাৰ লৈ যায় একদম আচাৰ নিয়াত এক নম্বৰ আচাৰ ঘৰৰ পৰা বহুত লৈ যায় আচাৰ চবকে দিব খুৱাবলৈ সেইটো কাৰণে বহুত বেছি ভাল লাগিলে আৰু আজি আচাৰ খাবলৈ বগৰী আচাৰ নিওঁ মই চবকে দিওঁ দিয়ে খায়ো ভাল পায় আৰু আজি আচাৰ খুৱাব নাই আজি আচাৰ 10 টকীয়া টেমা এটা কিনি লৈ আহিছোঁ মই কিনা আচাৰে খুৱাব আজি ঘৰত বনোৱা আচাৰ নাই একো নাই তহঁতি খাম ন আৰু বহুত দিনৰ পিছত লগ পালোঁ গোটেই তিনিটাই আৰু এদিন মানে কি হ'ল ইয়াৰ ঘৰত যাম আমি দুজন যাম আৰু ইয়াৰ ঘৰত কোন থাকে নাজানো মানে ইয়াতো ৱাইফ আছে নতুনকৈ বিয়া পতাৰ পিছত মই যোৱাই নাই মানে ইয়াৰ ঘৰলৈ মই আজিলৈকে গৈ পোৱাই নাই ক'বলৈ গ'লে আৰু যাম গৈ পেলাই আৰু কি হাঁহ মাংসৰ লগত ভাত খাম আৰু আপোনালোকৰ এটা ধুনীয়া ৰেচিপি দেখাম খাবলৈ পাব হাঁহ এটা গোটাই থ'ম নিজে বনাব লাগিব কিন্তু মই নিজে বনাম আৰু কাটা মেলা চব ই কৰিব কাটা মেলা কৰিব মই বনাম আৰু এখেতে চাব চোৱা চিতাৰ দায়িত্ব এখেতক সেইদিনাখন মহৰি বনাই দিম মহৰি তো আল্টিমেট হ'ব আৰু গতিকে চাই দিব ভিডিঅ'বিলাক আগলৈ আৰু এতিয়া ভাতটো খাই লওঁ তাৰপৰা দাদা ঘৰত ওলাই যাম এনেকৈ লৈ লৈছোঁ এইফালে ভোট জলকীয়া দেখিছে ভোট জলকীয়া লৈ লৈছোঁ এইফালেও জলকীয়া কেইটামান মই জলকীয়াটো বেছি খাওঁ গতিকে জলকীয়াটো বেছিকৈ দাদাই আগতে নিজে দি দিছে মই কোৱাই নাই তাক দিবলৈ মোক 5টা দিছে জলকীয়া আৰু 6টা দিছিলোঁ হে মই দিছোঁ দাদাই দিয়া নাই তুমি দিছিলা মানে জানে মানে মই খাওঁ বুলি বেছিকৈ মানে আগতে লগতে ভাত খোৱাটো এতিয়া ইয়াত চাওক এতিয়া ইয়াতে 5টা আছে মই আৰু এটা দিলে 6টা দিছিলে মই এটা খালোঁৱেই আকৌ ভোট জলকীয়া এডোখৰ বেলেগকৈ খালোঁ এডোখৰ ভোট জলকীয়া ঠাই এডোখৰ আৰু এডোখৰ ভোট জলকীয়া বেলেগকৈ লৈছোঁ তাৰমানে ভোট জলকীয়া এডোখৰ লৈছে ন বেলেগকৈ ভোট জলকীয়া এডোখৰ লৈছে আৰু এইফালে দাদাই খাই আছে ধুনীয়াকৈ চাউল মছলা বনালোঁ ভাল হ'ল ন খাবলৈ ভাল হৈছে বঢ়িয়া হৈছে ভাল লাগিছে আকৌ বনাই খাম এনেকৈ খাম আজি 1.5 বছৰে হ'ল লগ তেনেকৈ আমি এৰি হোৱা কিন্তু এতিয়াও ঘৰত কয় ধৰ্ম ক'ত আছে কি কৰিছে এই কথাটো উল্লেখ হয় আমাৰ ঘৰত কাৰণ কেলৈ এটা সময়ত একেলগত আছিলোঁ আৰু মোক কাম শিকোৱা মানুহ এইটোৱেই প্ৰথম মই যেতিয়া এইটো কোম্পানীত আহিছিলোঁ ইয়ে মোক হাতত ধৰি কাম শিকাইছিলে কেনেকৈ কৰিব লাগে কি কেনেকৈ হয় চব ইয়ে কৈছিলে আজি মই তাৰ কথা ক'বই লাগিব আৰু চিৰদিন ক'ম মনত ৰাখিম তাৰ কথা মানে আমি মানে একদম ভাল বন্ধু মানে এতিয়া মই সেইটো কোম্পানীৰ পৰা ওলাই দিলোঁ বাৰু মই এতিয়া বেলেগত আছোঁ আৰু তাতে কৰি আছে কিন্তু হ'লেও মানে বন্ধুত্বটো বন্ধু আৰু সেইটো কেতিয়াও চেঞ্জ নহয় আৰু মানুহে সেইটো কথাই আপোনাক মানে কি মানুহে যাক এবাৰ ভাল পায় ন সদায় ভালে পাই থাকিব আৰু বন্ধুত্বটো মানুহক সদায় চবকে লাগে বন্ধু নহ'লে আপুনি জীয়াই থাকিব নোৱাৰে সপোন দেখিব আশা কৰিব নোৱাৰিব সপোন দেখিব নোৱাৰিব কাৰণ বন্ধু এটা থাকিলে ছাপোৰ্ট বহুত কৰে আৰু এনেকুৱা এটা ককাই লাগে সেইটো ককাই ভাত খাই আছে আঙুলি চুপি তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ তো যিসকলে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ আহিছোঁ টাটা বাই কি কোৱা বাই কৈ দিয়া বাই